হাই গাইজ, গুড মৰ্ণিং। আপোনালোকৰ কেনে খবৰ? এয়া চাই লওকচোন, ইমান ধুনীয়া এটা পৰিৱেশ, সেউজীয়া সেউজীয়া পাহাৰ, গাছ গছনি, ভালে লাগিছে পৰিৱেশটো। মই আহিছিলোঁ এখন বিয়া খাব, বিয়াৰ ভৱনৰ পৰাই এই ভিউটো লৈ লৈছোঁ আৰু আপোনালোকৰ আগত দি দিছোঁ। ধুনীয়া লাগিছে ভিউটো, সেইকাৰণে এটা ভিডিঅ' কৰিলোঁ আৰু ভালে লাগিছে। আপোনালোকৰ কেনে লাগিছে? অলপ পৰিৱেশটো ভাল লাগে কাৰণে ভিডিঅ' এটা কৰি দিলোঁ আৰু অলপ বিয়াখনৰ পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক। বিয়াখনত পৰিৱেশটো কেনে লাগিছে ক'বচোন আপোনালোকে। বিয়াখনত মানুহ বেছি হোৱা নাছিল, আমি যেতিয়া গৈছিলোঁ তেতিয়া বেছি মানুহ নাছিল আৰু অলপমান ভিডিঅ' কৰিছোঁ আৰু মোৰ কেমেৰাত যিখিনি আহিছে সেইখিনিহে ভিডিঅ' কৰিছোঁ। সেইফালে আছে দৰা কইনা, বেছি কৰিব পৰা নাই। আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে? ভাল পাইছে যদি লাইক কমেণ্ট আৰু মোৰ পেজটো ফ'ল' কৰি ল'বা আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, বাই বাই।